হৈ আছে আমাৰ ডাইনিং টেবুল যদি পাইছে এই কলা কলা আঁচ চ' এইটাক ছেটিংছ বুলি কয় এই ছেটিংছ কেনেকৈ কৰে আৰু ফাৰ্নিচাৰত হয়তো আপুনি দেখিছে এনেকুৱা এনেকৈ কাষে কাষে ডিজাইনৰ কাষে কাষে কলা কলা থকা বাট আপুনি নাজানে সেইটোকে বা তাক কি বুলি কয় চ' আজিৰ ভিডিঅ'টোত মই সেইটোৱে দেখাবলৈ গৈ আছোঁ আৰু ইয়াক ছেটিংছ বা মিনা কৰা বুলিও কয় আৰু এনেকুৱা আমাৰ ডাইনিং ছেটৰ এইটোত হৈছে বাকী এইখনত বনাই চ' এই দোকান আৰু পিছফালে সেইখন হৈছে বাকী হোৱা নাই আৰু এইফালে আমাৰ আছে চাহ দিয়া টেবুলখন চ' টি টেবুল বুলি কয় মানে তাৰ টেবুলখন টি টেবুল হয় চ' এইখন আমাৰ টি টেবুল আৰু এইটো হ'ল আমাৰ ডাইনিং ছেট আৰু বাহিৰত বাকী ফাৰ্নিচাৰবোৰ আছে ত' দেখাবলৈ গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আমাৰ ছেটিংছৰ কাম চলি আছে তো সোফা সেটৰ এই ছেটিংছৰ কাম হৈ আছে কিন্তু মেচিনটো বহুত বেছি ডিষ্টাৰ্ব দিলাক আজি তো গোটেই মালখিনি এতিয়া মই দোকানত লৈ যাম গধূলি আৰু বাকীবোৰ কি কৰি আছে চাওঁ অলপ তো আমাৰ ইয়াত কাম চলি আছে গোটেইবিলাকৰ কাম কৰি আছে এইফালে আমাৰ ডাইনিঙৰ টপটোৰ কাম আৰম্ভ হৈছে তলত ডিজাইনখিনি আছে এইটো তলফালে আছে এইটো আৰু এইফালে আমাৰ আলনা চিৰি আছে বাকী পালেঙত আমাৰ এইটো চাইডে চিৰিজ মাৰিলে আৰু এইফালে আছে তো গোটেই মালখিনি মানে কি মানে ছেটিংছ কৰিব পৰা নাই কাৰণ আমাৰ মেচিনটো যিটো আছে সেইটো বহুত বেছি ডিষ্টাৰ্ব দি আছে আৰু ভাবি আছোঁ কি মানে গোটেই মালখিনি দোকানত লৈ যাওঁ নেকি আৰু দোকানত গ'লে বেছি ভাল হ'ব তো আজি বহুত বেছি কাম আগবঢ়া নাই আমাৰ তো এইবিলাক ড্ৰেছিং আছে তাৰপিছত ড্ৰেছিংখনৰো ছেটিংছৰ কাম আছে বাট আজি বহুত বেছিয়ে মানে ডিষ্টাৰ্ব হৈ গ'ল মেচিনটোৰ কাৰণে তো গাইজ সোফাত ছেটিংছ কৰা হৈ গৈছে তো এনেকুৱা দেখিবলৈ তো তলৰ পৰা ডিজাইন পাতি ইয়াত কাপোৰ ফিটিং কৰা নাই যেতিয়া কাপোৰ ফিটিং কৰিব তেতিয়া মই আকৌ ফিটিং চ' নেক্সট ভিডিঅ' তো সেই ভিডিঅ'টো পাবলৈ হ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এইটো মেচিন যিটো মানে আজি বহুত বেছি ডিষ্টাৰ্ব দি আছে এই সোফাখনৰ ডিজাইনটো দেখিবলৈ এনেকুৱা চ' এতিয়া মানে কাপোৰ ফিটিং হ'ব ইয়াৰ পৰা চব একদম কাপোৰ তাত খোৱাও থাকিব আৰু কেনেকৈ মানে কাপোৰবোৰ ফিটিং কৰিব নেক্সট ভিডিঅ'ত মই দি দিম যদি আপুনি নতুন আহিছে আমাৰ চেনেলটোলৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু চফাটোৰ ডিজাইন দেখিবলৈ পাইছে এনেকুৱা আৰু তল ছাইডেও ডিজাইন আছে তল ছাইডটো এনেকুৱা আৰু ইয়াক মানে ছেটিংছ কৰা হয় আমাৰ এইটো গানেৰে চ' এইটো গান বুলি কয় তো এইটোৰে স্প্ৰে ওলাই ইয়াত মানে এই ৰংখিনি ৰাখে আৰু এনেকৈ মানে ডিজাইনৰ কাষে কাষে চ' এইটো দি ধৰি ধৰি যাব লাগে স্প্ৰে কৰি তো সেনেকৈ ডিজাইনবোৰ আঁকা হয় আৰু এনেকৈ আমাৰ সোফা ছেটটোৰ ডিজাইনটো আঁকিলোঁ আৰু তলতো আছে কিন্তু বাকী ছেটবোৰো হোৱাই চ' যেতিয়া মানে আঁকিব মই দেখাই দিম তেনেহ'লে চাই থাকক আৰু নতুন আহিছে যদি চেনেলটো একদমেই ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'বোৰ কেতিয়াও মিছ নকৰে তো গাইজ এইফালে আমাৰ আছে আমাৰ শ্ব'কেছটো চ' সেইদিনা মই ভিডিঅ'ত মই শ্ব'কেছটো দেখাব নোৱাৰিলোঁ বাট আজি মই দেখাই দিলোঁ এনেকুৱা শ্ব'কেছ আৰু এইফালে আছে আমাৰ সোফা আৰু এইফালে আছে আমাৰ ডাইনিং চেয়াৰ চ' সেইদিনা মানে কি চিৰিজ মাৰিছিল বাট এইখনত ছেটিংছ কৰিছে বাকীবিলাকত মানে কৰা নাই এইখন দেখিবলৈ চেয়াৰ এনেকুৱা হৈছে আৰু যেতিয়া ইয়াত কাপোৰ ফিটিং কৰিব তেতিয়া মই দেখাম আৰু তেতিয়া মানে দেখিবলৈ ইমান বেছি ভাল লগা হ'ব মই ক'ব নোৱাৰোঁ আৰু এইখন আমাৰ চাহ দিয়া টেবুল যিটো টেবুল মই কালি দেখাইছোঁ ভিডিঅ' চ' আজি বহুত বেছি মানে কাম আগনাবাঢ়িল কাৰণ আমাৰ ছেটিংছৰ মেচিনটোৰ কাৰণে বহুত বেছি প্ৰব্লেম হয় এনাই আমি দোকানত কাম কৰোঁ বাট ছেট আমাৰ ঘৰতে বনোৱা হৈছিলোঁ বাট ইয়াত
সেইখিনি চব দোকানত লৈ যাম আৰু তাতে বাকীখিনি মানে কাম পেকিং আছে সেইখিনি বন্ধুসকল আজিৰ কাৰণে ব্লগটো এইখিনিতে বহুত বেছি দেখাব নোৱাৰিলোঁ কাৰণ আজি আমাৰ বহুত বেছি কাম আগ নাবাঢ়িল তো আমাৰ স্প্ৰে কৰা আৰু বহুত বেছি কাম আছে চ' চাই থাকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি নতুনকৈ আহিছে এনেকুৱা ডেইলি ব্লগ মই আপলোড কৰিয়ে থাকোঁ আৰু আপোনালোকৰো যদি কোনোবাৰ বিয়াৰ ছেট লাগে তো যোগাযোগ কৰিব পাৰে মোৰ ঘৰ বৰপেটা ডিষ্ট্ৰিক্টত তো পাঠশালা বৰপেটা নলবাৰী আপুনি য'তে কি নহওক আপুনি কণ্টেক্ট কৰিব পাৰে অসমতে থাকোঁ চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো আজিলৈকে এইখিনিতে যদি আপুনি নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' মই সদায় আপলোড কৰি থাকোঁ আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰি দিব আৰু গোটেই যাতে চাব ইউটিউব চেনেল তো বন্ধুসকল আজিলৈকে